গাইজ বনাবলৈ লৈছোঁ আজি নৰসিংহ আৰু চিকেন, গতিকে আপোনালোকক দেখাম। নৰসিংহখিনি আদা নহৰু চব দি পেষ্ট কৰি ল'লোঁ সেইখিনি, আৰু চিকেন ভাজি আছোঁ। এইখিনি অলপ সিজা টাইপ হ'লে এই পেষ্টখিনি দি দিম, আৰু ইয়াত আপোনাৰ আদা নহৰু পিঁয়াজ আলু গোটেইখিনি দিয়াই হ'ল ইয়াত। সেইখিনি অলপ সিজি লওক। আৰু এইটো বহুতে কাৰি পাত্তা বুলিও কয় নৰসিংহটোক, আমি অসমীয়াত নৰসিংহ বুলি কওঁ আৰু হিন্দীত কাৰি পাত্তা বুলি কয়। কাৰি পাত্তা আৰু চিকেন চাই লওক, সেইবোৰ তেনেকৈ দিছোঁ। আৰু হ'লে আপোনালোকক দেখাম খাই কেনেকুৱা লাগিছে। এয়া আৰু বৰলা জীৱন, কি বৰলা, তইও বৰলা, গতিকে চাই থাকক। এনেই জমনি কৰিছোঁ। বাৰীৰ চুকতে কণ বিলাহী কেইটামান হৈছিলে, এইকেইটাকো পেলাই দিলোঁ বাপেকে। টেষ্টিটো বেলেগ হ'ব। গাইজ জধলা মধলাকৈ বান্ধি লৈছোঁ, জধলা মধলা মানুহ যেতিয়া তিয়ঁহৰ চালাড আৰু এয়া নৰসিংহ, আৰু এতিয়া আমি খাবলৈ বহিছোঁ। আপোনালোকে খাই চাবচোন কেনেকুৱা লাগে ক'ব। আৰু এতিয়া আমি তিনিজনে ধুনীয়াকৈ খাম, গতিকে এটা বহিলে